আহিছোঁ আজি মানে মোৰ ভাগিনৰ পৰীক্ষা আছে এক্সাম মানে ছ'চিয়েল চায়েন্স আছে আজি আমি ভাগিনক মানে থ'ব আহিছোঁ বেটেৰী গাড়ী লৈ এয়া কেণ্ডিডেট হয় এয়া মা ভায়ে আহকচোন স্কুললৈকে যাই থাকক হয় এইখিনি থাকক আমি এতিয়া বেলকোনা পালোঁ আমাৰ ইয়াতে এখন মেডিকেল আছে চাবচোন কেতিয়াবা আপোনালোকেও আহিব পাৰিব ওচৰতে কিবা হ'লে ভগৱানে নকৰক এইখিনি নহওক এইখন মেডিকেল হয় আমাৰ ওচৰৰ বেছি দূৰত নহয় এতিয়া আমি গৈ আছোঁ স্কুললৈ এইখন স্কুলৰ কেণ্ডিডেট হয় মানসী আৰু ছোৱালীজনীৰ নাম মানসী দে মই ক'ব পাহৰিছিলোঁ এতিয়া ব'লক আমি এক্সামিনেশ্যন হলত গৈ আছোঁ তো আমি আহি পালোঁ এক্সাম দিয়া স্কুলত এইখনতে এক্সাম দিব কৰোৰা হাইস্কুল অঁ আছে ইয়াতে ফুটবলৰ খেলা হয় চাব আহিব পাৰিব ইয়াতে হ'ব গেট খোলা নাই এতিয়ালৈকে খুলিব ইয়াতে খেল হৈ আছে আপোনালোকে চাব আহিব পাৰিব তো মই এতিয়া মানে কেণ্ডিডেটক সুধিম কেনেকুৱা অনুভৱ হৈছে তোমাৰ কেনেকুৱা অনুভৱ হৈছে এতিয়া মোৰ একেবাৰে ভাল একদম হেপী কাৰণ কিয় সোধ কি কাৰণে কাৰণ আৰু দুদিন আছে মোৰ আজি শেষ হ'লে আৰু আজি কি ছাবজেক্ট আছে সেইটো কোৱা ছ'চিয়েল চায়েন্স পঢ়ি আহিছে নাই পঢ়িছোঁ তাৰপিছত এক্সাইট একেবাৰে দিবৰ কাৰণে এক্সাইটেড এনে ভয় লাগিছে নাই ভয় লগা নাই কাৰণ আগতে দিছোঁ যে কৰিবৰ কাৰণে চ' চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে চবেও জানে কি কৰিব লাগে সেইকাৰণে ক'ব ইমান সেই নকৰোঁ আৰু ইয়াতে কি হৈছে কৈ দিয়া অকণমান ইয়াতে কি হৈ আছে অকণমান কৈ দিয়া ইয়াতে খেলা হৈছে কি খেলা মানে ফুটবল তেনেকৈ আৰু